জগদীশ মই উপস্থিত আছোঁ গোলাঘাটৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপু দীক্ষিতৰ আখৰাস্থলীত মই পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে আখৰাস্থলী সম্পূৰ্ণ প্ৰস্তুত চমুকৈ দুটা কথা পাতিম তাৰপিছত দীপু দীক্ষিতৰ গানৰ মাজলৈ যাম বহাগ আহিছে প্ৰস্তুতি কেনেকুৱা দীপু প্ৰস্তুতি চলি আছে এয়া দেখিছে আপুনি নতুন গান কিবা আছে নাই এবাৰ ৰাইজৰ নতুন গান আছে বাৰু সোণতৰা বুলি এটা গীত কৰিছিলোঁ আৰু যোৱা বছৰ গীতটি সকলো শুনিছেই মন মিছ এতিয়া আৰু কৰিছোঁ গান কৰি আছোঁ লাহে লাহে গোটেইখিনি হয় আৰু এই চেগতে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ধন্যবাদ পোনে পোনে দীপু দীক্ষিতৰ গানৰ মাজলৈ গৈছোঁ দীপু তোমার কথা এটি বুঝিবলে মন যায় কথা কবলে মন